আবার সকলকে স্বাগত জানাইছো মই সাইফুল ইসলাম। আজির গুরুত্বপূর্ণ খবর 24-25 ডিসেম্বরত মধুপুর মহোৎসব কুচবিহারত রাষ্ট্রীয় পর্যায়ের আলোচনা চক্র। অবসরপ্রাপ্ত শিক্ষক ধেমাজি প্রেস ক্লাবৰ প্ৰাক্তন সভাপতি কীৰ্তি কমল গগৈৰ মৃত্যু। নন্দেশ্বৰ দৈমাৰীলৈ সাহিত্য একাডেমি বঁটা বিভিন্ন দল সংগঠনের শুভেচ্ছা। ভক্তি আশ্রম উচ্চতর মাধ্যমিক আর কারিগরি বিদ্যালয়ের মহারাজা জয়ন্তী বর্ষ উদযাপন। তুলনীয় পুত্র চোকা অস্ত্রে হত্যা করলে পিতৃক। এনেকুৱা নিউজবোৰ পোৱাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব। আমাক উৎসাহিত কৰিবলৈ এটা লাইক কৰিব আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী খবৰটো হৈছে বটদুৱাৰ আইবেটি কামোৰা দিছিয়াল সত্ৰাধিকাৰ চুৰেণ মহন্তৰ বিহু। জামুগুৰি হাটৰ বকালি গাঁৱত বাঘৰ আতংক। জামুগুৰি হাটৰ বাকুলা গাঁৱত বাঘৰ আতংক। বকলিয়াঘাটত আম আদমি পাৰ্টিৰ নিৰ্বাচনী সভাপতিক আদৰণি আৰু যোগদান সভা। বকলিয়াঘাটত আম আদমি পাৰ্টিৰ নৱনিৰ্বাচনী সভাপতিক আদৰণি আৰু যোগদান সভা। কাৰ্বি আংলং জিলাৰ বকলিয়াঘাটত বুধবাৰে আম আদমি পাৰ্টিৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত নৱনিৰ্বাচন সভাপতিক আদৰণি আৰু যোগদান সভা অনুষ্ঠিত কৰা হয়। নগাঁৱত বলিউডৰ জনপ্ৰিয় অভিনেতা অনিল কাপুৰ জুতি ল'লে থলুৱা খাদ্যৰ। নগাঁৱত বলিউডৰ জনপ্ৰিয় অভিনেতা অনিল কাপুৰ জুতি ল'লে থলুৱা খাদ্যৰ। বুধবাৰে নগাঁৱত হঠাৎ উপস্থিত হয় বলিউডৰ জনপ্ৰিয় অভিনেতা অনিল কাপুৰ। নগাঁও বাইপাছৰ হোটেল ৰিভেস্কত উপস্থিত হয় বলিউডৰ জনপ্ৰিয় অভিনেতা অনিল কাপুৰ। জামুগুৰি হাটত কংগ্ৰেছ সভাপতি দল ত্যাগ কৰি 3 শতাধিক বিজেপিত যোগদান। যিদিনালৈকে কংগ্ৰেছ দলে অসমৰ ৰাইজৰ আশা আকাংক্ষা অনুধাৱন কৰিব নোৱাৰিব সেইদিনালৈকে কংগ্ৰেছ দলক অসমৰ ৰাজ্যে প্ৰত্যাখ্যান কৰিয়ে থাকিব। বৰ্তমান প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই শূন্যত গদা ঘূৰাই আছে। ইয়াৰ ফলাফল একো নাপায় এই মন্তব্য বিধায়ক পদ্মা হাজৰিকাৰ।